নমস্কাৰ বন্ধুসকল, মই আজি আৰু এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ যে আপোনালোকে হয়তো নিশ্চয় ভাবে যে যিবিলাক আমাৰ সেলিব্ৰিটি আছে ইণ্ডিয়াৰ, যিবিলাক ডাঙৰ ডাঙৰ ব্যক্তি আছে, বিজনেছমেন আছে, এক্ট্ৰেছ আছে, প্লেয়াৰ আছে, সেইসকলে বাৰু চৰকাৰক টেক্স দিয়ে। কিন্তু আপোনালোকে ভাবে যে আমি এজন সাধাৰণ মানুহ, মই সাধাৰণ মানুহৰ ক্ষেত্ৰতে কৈছোঁ যে আমি বাৰু টেক্স দিওঁ নেকি? আপোনালোকে হয়তো ঘৰত যিবিলাকে নাজানে সেইবিলাকে সুধিব পাৰে যে আপোনালোকে টেক্স দিয়ে নেকি। কিন্তু এই ক্ষেত্ৰত এটা কথা কৈলোঁ যে যিবিলাক চৰকাৰীভাৱে চাকৰিয়াল ব্যক্তি আছে সেইসকলে বাৰু চৰকাৰক টেক্স দিয়ে। টেক্স কেনেদৰে দিয়ে? সেইসকলৰ দৰমহাৰ পৰা এটা অংশ বছৰি কিবা এটা পাৰ্চেণ্ট চৰকাৰে কাটি লয়, সেইটো টেক্স। তো তাৰ বিপৰীতেও ধৰি চাব এক্টৰবিলাক কিমান কোটি টকা, 15 কোটি টকা টেক্স দিয়ে, প্লেয়াৰবিলাকে সেনেকুৱা ধৰণৰ বহুত ডাঙৰ ডাঙৰ পৰিমাণত টেক্স দিয়ে। কিন্তু আমাৰ সাধাৰণ মানুহবিলাকে চৰকাৰক কেনেদৰে টেক্স দিয়ে, মই সেই বিষয়ে আজি আলোচনা কৰিম। ভিডিঅ'টো অলপ কাট নকৰিব, ভিডিঅ'টো সকলো চাই থাকিব। তো এই বিষয়ে জানিবলৈ আপোনালোকে প্ৰথমতে জানিব লাগিব টেক্স কি। টেক্স আপোনালোকে জানে, হয়তো আপোনালোকৰ ইনকামৰ এটা অংশ চৰকাৰক যি সাহায্য প্ৰদান কৰে এইটো হৈছে টেক্স। তো প্ৰথমতে জানি লওক যে টেক্স আমি সাধাৰণ মানুহবিলাকে টেক্স চৰকাৰক কেনেদৰে টেক্স দিওঁ। এই ক্ষেত্ৰত প্ৰথমতে জানি লওক যে টেক্স দুই ধৰণৰ, এটা হৈছে ডাইৰেক্ট টেক্স আৰু এটা হৈছে ইনডাইৰেক্ট টেক্স। ডাইৰেক্ট টেক্স প্ৰত্যক্ষ টেক্স আৰু ইনডাইৰেক্ট টেক্স পৰোক্ষ টেক্স। তো এই ক্ষেত্ৰতে মেইন কথাটো আছে মোৰ আজি এই টপিকটো। তো যিবিলাক এক্টৰ্ছ বা বিজনেছমেন সেইবিলাকে চৰকাৰক ডাইৰেক্ট টেক্স প্ৰদান কৰে চৰকাৰক প্ৰত্যক্ষভাৱে। তেওঁলোকৰ নিজৰ ইনকামৰ এটা অংশ চৰকাৰক বছৰি বা চৰকাৰক এটা বছৰি তেওঁলোকৰ পাৰ্চেণ্ট এটা চৰকাৰক সাহায্য প্ৰদান কৰে, আৰু এইটো হৈছে টেক্স। কিন্তু আমি সাধাৰণ মানুহবিলাকে যিবিলাকে চাকৰি নকৰে সেইবিলাকে তেওঁলোকৰ আয়ৰ এটা অংশ চৰকাৰক টেক্স প্ৰদান কেনেদৰে কৰে এই বিষয়ে ক'ম। যে ধৰি লওক আপোনালোকে কিছুমান আপোনালোকৰ দৈনন্দিন জীৱনত লগা আজিকালি বস্তু, যিবিলাক বস্তু আছে সেইবিলাক বস্তু আপোনালোকে ক্ৰয় কৰিলে কিনিলে তাত চাব লিখাই থাকে MRP ৰেট ইনক্লুড অফ অল টেক্স। সেই বস্তুটোৱে মেইন কথা, মই সেই বিষয়ে আলোচনা কৰিম যে আপোনালোকে টেক্স কেনেদৰে দিয়ে। আপোনালোকে সেইটোৰে আপোনালোকে চৰকাৰক টেক্স দিয়ে। আপোনালোকে কোনো এটা বস্তু কিনিব, ভোগ কৰিব, ধৰি লওক আপোনালোকে এক পেকেট বিস্কুট কিনিব, বিস্কুটৰ দাম ধৰক 10 টকা। এই 10 টকাত যি লিখাই থাকে ইনক্লুড অফ অল টেক্সেছ, আপোনালোকে সেই 10 টকাৰ সৈতে আপোনালোকে চৰকাৰক এটা পৰোক্ষ অৰ্থাৎ ইনডাইৰেক্ট টেক্স প্ৰদান কৰে। তো আপোনালোকে নাভাবিব যে আমি চৰকাৰক টেক্স নিদিওঁ। আপোনালোকে এটা সাধাৰণভাৱে চলি আছে, আপোনালোকে চৰকাৰী চাকৰি নকৰে, আপোনালোকে বিজনেছ নকৰে কোনো ডাঙৰ, তো আপোনালোকে টেক্স নিদিয়ে। আপোনালোকে নাভাবিব যে আপোনালোকে টেক্স নিদিয়ে। টেক্স আপোনালোকে সেনেদৰে দিয়ে, আপোনালোকে পৰোক্ষ টেক্স দিয়ে। অৰ্থাৎ আপোনালোকে বিস্কুট কোম্পানীটো টেক্স প্ৰদান কৰিলে আৰু সেই বিস্কুট কোম্পানীটোৱে আৰু চৰকাৰক টেক্স প্ৰদান কৰিলে, এনেদৰে এটা চেইন ছিষ্টেমত টেক্স ছিষ্টেমটো চলি থাকে সাধাৰণ মানুহৰ ক্ষেত্ৰত। কিন্তু ডাঙৰ ডাঙৰ বলিউড এক্টৰ, ডাঙৰ ডাঙৰ প্লেয়াৰ, ইণ্ডিয়ান প্লেয়াৰ সেইসকলে ডাইৰেক্ট টেক্স প্ৰদান কৰে, আৰু চাকৰিয়ালবিলাকেও ডাইৰেক্ট টেক্স প্ৰদান কৰে। তেওঁলোকৰ এটা দৰমহাৰ এটা অংশ বছৰি এটা পাৰ্চেণ্ট চৰকাৰক সাহায্য হিচাপে প্ৰদান কৰে। তো এইখিনিয়ে। যদি ভিডিঅ'টো কিবা অলপ গম পালে, ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে গম পায়। আজিলৈ এৰিছোঁ, বাই।